আপোনালোকে দেখিব এতিয়া লাহে লাহে মানুহবোৰ টুৰিষ্টবোৰ লেক পইণ্টৰ মানে সূৰ্যোদয় ছানৰাইজৰ ভিউ চাবলৈ আহি আছে। এই আমাৰ তলত যিটো ঘাটটোৰ নাম কি আছিলে? গংগুৰ ঘাট। গংগুৰ ঘাটত প্ৰায় মানুহবোৰ জমা হৈছে আৰু সকলোৱে চাগে আমাৰ নিচিনাকৈ ছানৰাইজ চাব আহিছে। যিহেতু আজি আমি ইয়াৰ পৰা চেক আউট কৰিম, গতিকে আমি ভাবিলোঁ আজি ছানৰাইজটো চাওঁ, কিয়নো আমি প্ৰায় 8টামানলৈকে শুই দিওঁ, ৰাতি 12টা-1টালৈকে ঘূৰি ফুৰোঁ আৰু গতিকে এতিয়া ধুনীয়াকৈ একদম মৰ্ণিং প্ৰেয়াৰ হৈ আছে। ওচৰৰ টেম্পলবোৰত ধুনীয়াকৈ ভগৱানৰ আৰতি কৰা হৈছে আৰু সেয়া শুনি মনটো ধুনীয়া লাগি গৈছে। সঁচাকৈ উদয়পুৰক মিছ কৰিম আৰু আজি যিহেতু আমাৰ ইয়াত লাষ্ট ডে হয়, গতিকে আমি এতিয়া ছানৰাইজ চাবলৈ কাৰণে ৰৈ আছোঁ। অ'কে, টোপনি ক্ষতি কৰিলোঁ, কিন্তু সঁচাকৈ চাগে অকণমান টোপনি ক্ষতিৰ কাৰণে আমি চাগে আজি বহুত কিবা ধুনীয়া এটা দেখিব পাম। ঠিক আছে, মই আপোনালোকক এয়া চাওক, মানুহবোৰ এয়া গোট খাইছে। এয়া চাওক, এয়া লেক পিছলাৰ দৃশ্য। আমি ইয়াতে ব'টিং কৰিছিলোঁ অলপ দূৰত। এয়া মন্দিৰত আৰতি হৈ আছে। ৱাও, সন্ধিয়া আৰু ধুনীয়া লাগে, কিন্তু ৰাতিপুৱাটো বৰ বেছি বেয়া নহয়, ইমানেই ধুনীয়া, বাপৰে।